আজি এটা সুন্দৰ কাহিনী পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিলো। মোৰ দৃঢ় বিশ্বাস এই কাহিনীটো শুনাৰ পাছত আপোনালোকে অলপ হলেও পৰিৱৰ্তিত হ'ব। ৰোহিত নামৰ এজন ব্যক্তি আছিল। সেই ব্যক্তিজনে এটা কোম্পানীত চাকৰি কৰিছিল। কৰোনা কালৰ কাৰণে তেখেতৰ দৰমহা 2 মাহমান হোৱা নাছিল। সেয়ে তেখেতে ঘৰখন চলোৱাত বৰ অসুবিধাৰ সন্মুখীন হৈছিল। এদিন তেওঁ অফিচত বহি কিবা এটা চিন্তা কৰি আছিল। ঠিক সেইখিনি সময়তে তেখেতৰ মোবাইলত এটা মেছেজ আহিল। তেখেতে মোবাইলটো চাই দেখিলে যে সেই মেছেজটো তেখেতৰ 6 বছৰীয়া ল'ৰা বিমলৰ স্কুলৰ পৰা আহিছে। অফিচ ছুটিৰ পাছত যেতিয়া তেখেত ঘৰলৈ গ'ল, ঘৰলৈ গৈ পোৱাৰ পাছত সেই 6 বছৰীয়া ল'ৰাটোৱে হুলস্থুল কৰিব ধৰিলে। দেউতাকক ক'লে যে দেউতা, মোৰ লগৰ সকলো ল'ৰা ছোৱালীয়ে স্কুলৰ ফিজ দিছে, তুমি কিয় দিয়া নাই? তুমি মোৰ স্কুলৰ ফিজটো সোনকালে দি দিয়া। এনেকৈ কৈ সেই ল'ৰাটোৱে হুলস্থুল কৰিবলৈ ধৰিলে। হুলস্থুল কৰি সেই ল'ৰাটো পাকঘৰলৈ গ'ল। পাকঘৰলৈ গৈ এগিলাচ পানী খাব বিচাৰিলে। পানী গিলাচ খাব ধৰোতে সেই সৰু ল'ৰাটো হাতৰ পৰা গিলাচটো পৰি গিলাচটো ভাঙি থাকিল। সেই শব্দটো দেউতাকৰ কাণত পৰিলগৈ। দেউতাকে তৎক্ষণাত সেই ল'ৰাটো ওচৰলৈ আহিলে আৰু ৰোহিত সেইখিনি সময়ত খঙত আছিল। খঙত থকাৰ কাৰণে পুতেকক ডাঙৰকৈ এপাত চৰ মাৰি দিলে। ৰোহিতে পুতেকক দেখি আচৰিত হৈ গ'ল। পুতেকৰ মুখখন তেজেৰে ৰাঙলী হৈ গ'ল আৰু দেখিলে যে পুতেকৰ এটা দাঁত সৰি গৈছে। ৰোহিতে ইমান জোৰেৰে চৰটো মাৰিছিল যে সঁচাকৈ সেই ল'ৰাটোৰ এটা দাঁত সৰি গ'ল। লগে লগে ৰোহিতে সেই সৰু ল'ৰাটোক এখন নাৰ্ছিং হোমলৈ লৈ গ'ল। নাৰ্ছিং হোমত ডাক্তৰৰ ওচৰত ৰোহিতে সকলোখিনি কথা ক'লে। ডাক্তৰজনে সেই সৰু ল'ৰাটোক সকলোখিনি চিকিৎসা কৰি দিলে। ডাক্তৰজনক ৰোহিতে সুধিলে, ছাৰ, মোৰ ল'ৰাটোৰ দাঁতটো ঠিক হ'বনে? এতিয়া ডাক্তৰজনে ৰোহিতক ক'লে, এই সৰু ল'ৰাজনৰ দাঁতটো ঠিক হ'ব, দাঁতটো নতুনকৈ গজিব, কিন্তু আপুনি আপোনাৰ খং, আপোনাৰ ব্যৱহাৰ এইবিলাকৰ সঠিক প্ৰয়োগ কৰিবলৈ যত্ন কৰক। সেইবিলাক প্ৰথমে ঠিক কৰক। ৰোহিতে তেতিয়া লাজ পালে আৰু তেনে নকৰো বুলি ডাক্তৰৰ ওচৰত প্ৰমিছ কৰিলে। তাৰপিছত ডাক্তৰক ক'লে যে আপোনাৰ চিকিৎসাৰ কাৰণে কিমান পইচা দিব লাগিব। এতিয়া ডাক্তৰে ক'লে, মোৰ কোনো ফিজ নালাগে। আপুনি পৰিৱৰ্তন হ'ম বুলি কৈছে যে, আপুনি আগলৈ এনেকুৱা নকৰো বুলি কৈছে যে, সেইটোৱে মোৰ মাচুল। এতিয়া ৰোহিতে ভাবিলে, আজিৰ যুগতো এনেকুৱা ডাক্তৰ আছেনে? এটা সুন্দৰ কাহিনী। এই কাহিনীটোৰ পৰা আমি ইয়াকে শিকিবলৈ পাওঁ যে আমি বহুত মানুহে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বেয়া পাওঁ। পৰিস্থিতি চম্ভালিব নোৱাৰি আমি আমাৰ পৰিয়ালৰ মানুহৰ ওপৰত শাস্তি দিব বিচাৰো, নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ ওপৰত, নিজৰ পত্নীৰ ওপৰত। আচলতে সেইটো আমি কেতিয়াও কৰিব নালাগে। আমি পৰিস্থিতিৰ লগত নুযুঁজি পৰিয়ালৰ লগত যুঁজাটো এটা মূৰ্খামি। পৰিস্থিতিৰ লগত যুঁজক, কিন্তু পৰিয়ালৰ ল'ৰা ছোৱালী বা পত্নীৰ লগত নহয়। কাৰণ পৰিয়ালটো আপোনাৰ নিজৰ, পৰিয়ালটো আপোনাৰ লগত থাকিব, কিন্তু পৰিস্থিতি বেয়া হ'লে সেই বেয়া পৰিস্থিতি কেতিয়াও আপোনাৰ লগত, আমাৰ লগত